हेलो एवरीवन কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু এই ভিডিওটো হৈছে 4 নৱেম্বৰৰ দিনাখনৰে ভিডিও আসলতে 4 নৱেম্বৰৰ দিনাখন আমাৰ লিয়ানৰ বাৰ্থডে আছিল বাৰ্থডে মানে লিয়ান আসলতে মোৰ কোন হয় গম পাইছে নহয় লিয়ান মোৰ আসলতে ভাইটি হয় আৰু এফালে তাৰ বাৰ্থডে দিনাখন আমি এনেকৈ সৰুকে সেলিব্ৰেট কৰিলো কেকটো কাটি পেলাই যেহেতু মই ইয়াৰ আগৰ ভিডিওত আপোনালোকক দেখুৱাইছিলো আমাৰ মাহঁতৰ গাঁৱৰ নামঘৰত ভাগৱত পাঠ চলি আছিল আৰু সেই ভাগৱত পাঠৰ মানে আজি আছিল নাম সামৰণি সেইবাবে তেনেকৈ ঘৰত একো যোগাৰ নকৰিলে আৰু ভাইটিয়ে মনটো বেয়া কৰাৰ বাবে মই আসলতে কেকটো আনি পেলাই তাক এনেকৈ কাটিবলৈ দিলো আৰু আজি কেকটো কাটি পেলাই এনেকৈ সেলিব্ৰেট কৰা হ'ল আৰু যোনটো বাৰ্থডে মানে খানা আসলতে বাৰ্থডে বুলি ক'লে খানাটো মেইন হয়ে বাৰ্থডে খানাটো আসলতে মানে নেক্সট ডে কাৰণে মানে আপোনাৰ যোগাৰ কৰা হৈছিল আৰু আজি হৈছে নেক্সট ডে 5 নৱেম্বৰ আৰু আজি ৰাতিপুৱাই মই এনেকৈ গা পা ধুই ঘৰলৈ আহিয়ে একদম যোগাৰ কৰাত লাগি গলো আৰু এফালে আমাৰ বনি আছে পোলাও বাহিৰতে এনেকৈ পোলাওখিনি মানে যোগাৰ কৰিছে যেহেতু মানুহ নাই কোনো ৰান্ধনিও নাই মা আৰু মই গোটেইখিনি কৰিম সেইকাৰণে আমি লাহে লাহেকে আৰম্ভ কৰিয়ে দিছো আৰু তেনেকৈ মানুহ মতাও নাই হোৱা বাৰু ঘৰৰ ওচৰৰে দুই এঘৰমান আৰু তেনেকৈ ভাইটিৰ লগৰ ফ্ৰেণ্ড বিলাক আৰু এইফালে এয়া চাওকচোন মই ভিতৰতে আসল বস্তুটো আগতে বনাই আছো মানে ভিতৰত বনোৱা কাৰণটো হৈছে কেৰাহীটো সৰু আৰু বেছিও নাছিলে ইয়াতে বনাইছো আৰু এই বস্তুটো কি বাৰু আপোনালোকে ক'ব পাৰিবনে এইটো হৈছে হাঁহ মাংস আৰু হাঁহ মাংস খাই কোনে কোনে ভাল পায় প্লিজ কমেন্ট কৰি জনাবচোন তাৰপিছত এইফালে আকৌ বাহিৰত বনি আছে চিকেন তাৰপিছত এইফালে আকৌ পায়ক বনাইছিলো মই তাৰপিছত এইফালে আকৌ বুটৰ দাইল এইফালে হাঁহ মাংস ৰেডি হৈয়ে গ'ল তাৰ পাছত আছিলে পোলাও ৰেডি হ'ল তাৰপিছত মই আকৌ পনীৰ অলপমানো বনাই দিলোঁ তাৰপিছত চিকেন আছিলে লগতে আছিলে সালাড আৰু মিঠাই বাৰ্থডে খানা ইমানেই আছিলে আৰু সিম্পলকে সৰু মৰু আমি যিমানখিনি পাৰোঁ তেনেকৈ মা আৰু মই যোগাৰ কৰিলোঁ তাৰপিছত এইফালে ভাইটিৰ লগৰবিলাকো আহিলে আৰু এনেকৈ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ বাই